নমস্কাৰ বন্ধুসকল, মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল গেজেট আমিনলৈ। আজি আপোনালোকৰ মাজলৈ আহিলোঁ এটা বিশেষ বস্তু লৈ যে ফেচবুক আমি কৰোঁ। ফেচবুকৰ কিছুমান অটো লাইকাৰ ওলাইছে আজিকালি, সেই বিষয়ে মই আপোনালোকৰ অটো লাইক ইউজ কৰিলে কি হয় আৰু অটো লাইকৰ পৰা কি আমি ভাল আৰু বেয়া আমি কি পাওঁ সেইটোৰ বিষয়ে আজি আপোনালোকৰ মাজলৈ আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক গেজেট আমিনক আৰু কাষত থকা বেল আইকনটো অনুগ্ৰহ কৰি বজাই দিব। এতিয়া মই আলোচনা কৰিবলৈ গৈ আছোঁ যে মোৰ ছাইডত দেখি পাইছে এইটো হ'ল অটো লাইকাৰ। এইটো যদি আপোনালোকে ইউজ কৰে, যেতিয়া আপোনালোকে এইটোৰ ভিতৰত এণ্টাৰ কৰিব তেতিয়া আপোনালোকৰ ফেচবুকৰ ইমেইল বা ID এইটো ফেচবুকত এইটো লগ ইন কৰিব লাগিব। যেতিয়া আপুনি লগ ইন কৰিব সেই পেজটোৰ ভিতৰত সোমাই যাব। সেই পেজটোৰ ভিতৰত সোমাই গ'লে তাৰপিছত আপোনালোকে চাব আমি যিটো ইউজ কৰোঁ যে অটো লাইক ইউজ কৰিলে কি হয় যে আমি এটা বস্তু যিটো লাইক কমাই আহিছে সেইটো লাইক অকলে বঢ়াব পাৰি। যেনেকৈ 20 মিনিটত 5টা, 20 মিনিটত 30টা এনেকৈ বঢ়াব পাৰোঁ। সেইটো কি হয়, যেতিয়া আমি লগ ইন কৰি সেই বস্তুটোৰ ভিতৰত সোমালোঁ, আমাৰ আইডিটো তেতিয়া তেওঁলোকৰ হাতলৈ গুচি গ'ল। যেতিয়া গুচি গ'ল তেতিয়া তেওঁলোকে কি কৰিব, আমাৰ দৰে আৰু বহুতেও তেনেদৰে এই ফেচবুক অটো লাইকাৰ ইউজ কৰি তেওঁলোকৰ নামবোৰ ইয়াত এণ্টাৰ কৰিছে। যদি কোনোবা এজন ব্যক্তিয়ে যদি কোনো এটা হিংসাত্মক বস্তু যদি এটা আপলোড দি সেই অটো লাইকাৰটো ইউজ কৰে, তেনেহ'লে যেতিয়া তাত লাইক আহিব, কমেণ্ট তাৰ পৰা কৰিব পৰা যায়। সেই লাইক কমেণ্টবোৰ আপোনালোকৰ আপুনি নচোৱা সত্ত্বেও সেই বস্তুটো এইটোৰ পৰা সেইটোলৈ যাব, সেইটোলৈ সেই অটো লাইকাৰ পেজৰ জৰিয়তে আপোনাৰ লাইকটো তালৈ গুচি যাব। যেতিয়া এনেকুৱা হ'ব, যদি এটা কিবা ভাইলেণ্ট জনিত কোনো এটা বস্তু হয় তেতিয়া আপোনালোকে সেইটো ক্ৰিমিনেল হ'ব পাৰে। সেইকাৰণে গতিকে বন্ধু মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে ফেচবুক অটো লাইকাৰ ইউজ নকৰিব। ইউজ কৰিলে আপোনালোকে মই ক'লোঁ কথাটো আপোনালোকে হয়তো বুজিব পাৰিছে, আৰু যদি বুজিব পৰা নাই তেনেহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মই কেইটামান পাৰোঁ যদি অটো লাইকাৰৰ লিংক নিশ্চয় দি দিম, আপোনালোকে সেইবোৰ চাব। মই যেনেদৰে কৈছোঁ তেনেদৰে বস্তুটো হয় যে আপোনালোকে যেতিয়া ফেচবুকৰ অটো লাইকাৰটো এণ্টাৰ কৰিব, আপোনালোকে লগ ইন ID পাছৱৰ্ড মাৰিব লাগিব। তাৰপিছত সেইটোত এণ্টাৰ কৰিব। সেইটোৰ ভাল ছাইডটো হ'ল আপোনালোকে যিকোনো এটা ফটোত অকলে লাইক বঢ়াব পাৰে, আৰু বেয়া ছাইডটো হ'ল আপুনি যেতিয়া তাত এণ্টাৰ কৰিলে, এণ্টাৰ কৰাৰ পিছত আপোনাৰ আইডিটো তেওঁলোকৰ হাতলৈ গ'ল, আৰু তেওঁলোকৰ হাতলৈ যেতিয়া গ'ল যিকোনো এটা ভাইলেণ্ট বা এটা ক্ৰিমিনেল জনিত কোনো এটা বস্তু তেতিয়া অটো লাইকাৰ এই ক্ৰিমিনেলজনে যদি সেই অটো লাইকাৰটো ইউজ কৰে, সেইটো যদি ভাইলেন্স কৰে, সেইটো যদি কোনোবাই মই নকওঁ যে হ'ব পাৰে, কিন্তু যদি হয় তেনেধৰণৰ কথা তেনেহ'লে আপোনালোকে বিপদত পৰিব। গতিকে বন্ধুসকল, আপোনালোকে বিপদৰ পৰা হাত সাৰি থাকক। মোৰ চেনেল গেজেট আমিনক চাই থাকক, মোক আশীৰ্বাদ কৰক, মোৰ চেনেলটোক ছাবস্ক্ৰাইব